ঠেলাই গোটাই নিয়াক লাগছে বহুত মানুহ দেউল চাবে আহিছে মানুহকে হিলদল ভাল মইনাক লৈ ওলাইছো যাওঁ সিহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আছে কাৰণে যাওঁ আজি মইনাৰ ব্ৰাদাৰৰ বাৰ্থডে মানে বৰ্তাকৰ ল'ৰাৰ বাৰ্থডে আছে সেইকাৰণে যাওঁ সত্যনাৰায়ণ পূজা আছে ময়ো থাকিম মানে আজি গৈ পাই উঠি দেখাই আছোঁ তাতে কি হয় আহি পাই গ'লোঁ বাহঁতৰ ঘৰ এতিয়া পূজা চলি আছে বাহিৰত যাওঁ বাহিৰত যাই পেলাই কেক কাটিঙো হ'ব কিজানি আমাৰ কাৰণে ৰখি আছিল তাৰমানে অকণমান দেৰি হ'ল মইনাৰ ভনীয়েকৰ কাৰণে ৰখি আছে আৰু ভনীয়েক নাহাকে কেক নাকাটে বলকচোন বাৰু বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ ভিডিঅ' ক'লোঁ কিন্তু Oh mama, itu nonton bu. Oh, ini বহুত viral নহয়. Halo sebu. Menangi nasi lagane. Mau saya video. Heri, jilika pakhire. Oh. Hoy. Sino sakawal. Ready কৰিছে যাব ওলাইছো এতিয়া পূজা খালো কালি এতিয়া যাও মইনা ৰাতিপুৱা স্কুলত গৈছে ৰাতিপুৱা ইমান লৰালৰি একো আৰু ভিডিঅ' কৰি থাকিব হোৱা নাই এতিয়া যাও বাৰু তাৰপিছত আজি আকৌ এটা বেলেগ জায়গাত যাব লাগিব বঢ়িয়া বস্তু এটা আছে আজি একদম আমাৰ ফেমাছ বস্তু এটা মানে উৎসৱ এটা যাম বাৰু যাই কি দেখাব পাৰোঁ দেখাম এতিয়া ঘৰ যাই লওঁ মাক অফিচত লৈ যাব লাগিব আকৌ চাই থাকিব বা মাতি কিবা এটা খাই বেয়া লাগিছে ভালো লাগিছে কিয় বেয়া লাগিল কাম মন কৰা মানুহ নহয় হৈছে ৰুম চুম মুচি ঠিক কৰি দিছোঁ চব সচৰাচৰ ঘোঁৰাবান্ধা দেউল বুলি ক'লে মনলৈ অহা বস্তুবিধেই হ'ল ডাঙৰ ডাঙৰ তৰমুজ আৰু বহুত বস্তু আছে তাৰ মাজত তেতেলী টেঙা থেকেৰা টেঙা বাঁহ বেতৰ সামগ্ৰী তাৰপাছত সৰু ল'ৰা ছোৱালী খেলনা বিশেষভাৱে জিলাপি বুন্দিয়া ভুজিয়া খুৰমা এইবোৰ হ'ল ঘোঁৰাবান্ধা দেউলৰ অন্যতম বস্তু কাঁহ পিতল ষ্টিলৰ তামৰ এইবোৰ বাচনৰ কথা যেনিবা নকলোৱেই আপোনালোকে দেখিবই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব সকলোবোৰ দেখিব ভিডিঅ'টোত এয়াই হৈছে দৰঙৰ বিখ্যাত দেউল ঘোঁৰাবান্ধাৰ দেউল আমাৰ লগত ভিতৰলৈ বলক সকলোবোৰ দেখুৱাম যিমানবোৰ পাৰোঁ ভিডিঅ'টো শেষলৈকে চাব বেলেগ দেখাইছিলোঁ একদম গৰম গৰম জিলাপি বনাই আছে পৰহিৰ পৰাই চলি আছে 3 দিন হ'ল দেউলৰ একে নিচিনাই মানুহ একে নিচিনাই বজাৰ যোৱাকালি বৰষুণৰ কাৰণে চাওকচোন ইয়াতে অকণমান বোকা হ'ল হ'লেও মানুহ কমা নাই বস্তু চাওক বস্তু মানুহ কোনোফালে কম নাই মাক লৈ আহিছোঁ দেউল চাব গোটাই বোকা দেখোঁ ৰাস্তা হ'লেও মানুহ যাই আছে বিভিন্ন ধৰণৰ বস্তু এটা চাওকচোন কি লাগে আপোনাক যি লাগে তাকে পাব গোসাঁই বাচন
চাক 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 আমাৰ মায়ে গোসাঁই বাচনটো কি ঘূৰি চাইছে মেইন দুৰ্বলতা তাৰমানে এইখিনিতে কিবা লাগিব নেকি এনেই চাবাইছোঁ আমি একো কিনাৰ প্লেনিংটো নাই ইতিমধ্যে ভৰিত বোকা লাগিলে বাৰু হ'লেও বাৰু আহিছোঁ যেতিয়া দেউল চাই যাম আৰু ভালকৈ কালিয়ে আহিলে এনেকুৱা বোকা নাপালোঁ হয় কালি অহাটো কেঞ্চেল হ'ল কাৰণে এনেকুৱা বোকা একো নাই বাৰু আগৰ পৰা আমাৰ অভ্যাস আছে ঘোঁৰাবান্ধাৰ দেউলত এনেকৈ বতাহ বৰষুণ দিয়ে নিয়মৰ নিচিনাই মানুহ চাওক দিনতে দুপৰীয়াই হৈ আছে এতিয়া আচলতে বজাৰ সমাৰ কৰিব আহে মানুহবিলাক দুপৰীয়া সময়ত ভাল ইয়াতে চাবি দে মা চাব 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 লাহে লাহে এয়া ঘড়ী চশমা টুপি এইবিলাক আছে ইয়াতে এই যি লাগে তাকে পায় আৰু এই ছোৱালীবিলাকৰ কাৰণে এইবিলাক স্পেচিয়েল বস্তু আছে মোৰ কিন্তু ইণ্টাৰেষ্ট নাই দেই গামোচাৰ ছেকশ্যন ইয়াত লগাই থৈ দিছে 100 যি ল'লেও 100 তাৰমানে চিডিউল আহি বেয়া লগা নাই ধুনীয়া লাগিছে সুন্দৰ লাগিছে মানুহৰ জনসমাৱেশ দেখি ভাল ব্যস্ততা মানুহৰ বাচন বৰ্তন কিনা বস্তু বাহিনী কিনা বহুত বস্তু ওলাইছে দেখিয়ে ভাল লাগিছে ধুনীয়া লাগিছে আহিলেহে গম পায় নাহিলে গমেই নাপায় বোকা পানীৰ কাৰণে অকণমান অসুবিধা হৈ আছে বাৰু তথাপি সেইবিলাকলৈ মানুহৰ নজৰেই নাই লক্ষ্যই নাই তাৰমানে যিটো উৎসাহ মানুহৰ দেউল বুলি বস্তু বাহানি কিনাৰ তেওঁলোক পূৰা ব্যস্ত হৈ গৈছে তাৰমানে দেখিয়ে ভাল লাগিছে ঠিক আছে বাৰু চাই থাককচোন দেখাই আছোঁ বিভিন্ন ধৰণৰ বাচন বৰ্তন চাউল যাব নেকি বাৰু এইবিলাক চব বাচন কিনা মানুহ ইচ্ছামত বাচন কিনছে মানুহে চাওক বোকা বতৰ বাধা নেওচি হ'লেও মানুহৰ তাৰমানে একদম লানি নিচিঙা সোঁত বাপৰে বস্তু যেনেকুৱা দামো সেনেকুৱা কিন্তু দামো বহুত বেছি দামো কম নহয় বস্তুবিলাকৰ দাম বহুত বেছি বস্তু দাম কমোৱা হেৰিয়ে নাই কাঁহৰ বাচন চাওক দামো কিন্তু অদ্ভুত কাঁহৰ বাচন চাওক দামো কিন্তু অদ্ভুত আমাৰ দৰঙৰ বিখ্যাত ঘোঁৰাবান্ধাৰ দেউল একো কিনা নাই দেই ৰাইজ বস্তু চাইছোঁহে ইফালে নহয় সিফালে যাব লাগিব এইবিলাক সৰুতে কৰিছিলোঁ এইবিলাক সৰুতে চখ আছিল আইচক্ৰীমো খাব নোৱাৰোঁ মই বেমাৰ কেনে আমি দেউলৰ ভিটিত গৈ আছোঁ তাতে এটা সেৱা কৰি থৈ আহোঁ ইয়াতে হৈছিল দেউল পূজা বিষ্ণু পূজা এইটো ঘোঁৰাবান্ধা দেউলৰ ভেটি এইটোৱে
যোৱাকালি বতৰ কি হয় কাৰণে নহয় দুদিনত ঠিকেই হ'ল দিনৰ লগত বেয়া হ'ল এই আজি দিনত চলছি ভালে হৈছে চাহ তাহ খাইছা নাই খাইছোঁ ভাতা খাই আহিছোঁ কেইটাত খাইছা হয় নেকি মই ভাবিছোঁ চাহ তাহ খালা নাখাৱা নাই যদি মই অলপ হেৰি খাইছোঁ দামটো বাইদেউ অঁ আহা যোৱা কৰি আছে নেকি তেওঁ আমাৰ সেই হেৰি মাতটো আজি দোকান খাইছে সেইটো কাৰণে ভাল লাগিছে অঁ মনত এনেও ভালে লাগে আমাৰ মন্দিৰৰ কাৰণে আমি হেৰি নেকি চব সময়তে অঁ বহুত দিন দেখা নাই দেখোন আপোনাৰ নে আৰু একযোৰা দিয়ক পিছে অঁ নাই চব বেলেগ বেলেগ নেকি অঁ একচুৱেলি এইটো দিয়ক কেনেকুৱা হেৰিটো কেনেকুৱা পাইছে অঁ নলবাৰী নেকি প্ৰত্যেকবাৰে আহেনে 2 বছৰ অহা নাই 2 বছৰ হোৱাই নাই কোনদিন আহিছে 3 দিন তিনিদিন ইয়াতে ক'ত আছে ইয়াতে লাগিব ইয়াতে আজি শেষে হ'ব কালি বৰষুণ দিওঁতে দিগদাৰী হোৱা নাই নেকি নাই নাই খোৱা লোৱা ক'ত কৰিছে ইয়াতে কৰিছে ইয়াতে কৰোঁ গেছ চেছ লৈ আহিছোঁ কেনেকুৱা পাইছে মানুহবিলাকৰ ব্যৱহাৰ পাতি ব্যৱহাৰ পাতি ভাল ভাল আপোনাৰ ন? প্ৰত্যেক বছৰে আহোঁতো প্ৰায় 15 বছৰমান আহি আছে অঁ আহি আছে আমি এইবাৰে প্ৰথম লগ পালোঁ ঠিকে আছে ঠিক আছে এতিয়া কিতাপৰ ছেকশ্যন বহুত কিতাপ আছে এটা এখন লৈছোঁ এখন ল'লোঁ আৰু এখন চব ভাল লাগিছে ফটোবিলাকতো বহুত ধুনীয়া লাগিছে এখন ল'ম ৰ'ব চাই আছোঁ কিতাপ দেখিলে চব লয় লাগে বহুত দিন কিতাপ চিতাপ একো লোৱা হোৱা নাই চাই লওঁ তো আমি অলপ কিতাপ ঘৰত গৈ দেখাই আছোঁ আহিছোঁ হয় হয় চেনেল আছে মোৰ ইউটিউব চেনেল আছে আমাৰ চেনেলটো আপুনিও চাই দিব ইউটিউব চেনেল আছে হয় 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 থেংক ইউ দেৰি নকৰোঁ বুলি আমাৰ গধূলি হৈ গ'ল চাওক বহুত মানুহ এতিয়াহে কোনফালেদি ওলাৱা লাইট জ্বলিলে আৰু বেছি ভাল লাগি যায় চাওকচোন আমি ভাবাই নাছিলোঁ বাৰু ইমান বেছি দেৰি হ'ব বুলি কিতাপৰ দোকানখনত গৈ পেলাই বহুতে ভাল লাগিল তেওঁলোকৰ ব্যৱহাৰটো বহুত ধুনীয়া এই ক'ৰ পৰা আহিছে বেজাৰৰ পৰা আহিছে বোলে আচ্ছা কেতিয়া আহিছা এই সৰু চলিৰ তন্ত্ৰ মন্ত্ৰ যোগাৰ ঠেলাই গোটাই নিয়াক লাগছে বহুত মানুহ এ বাকে জাগা নোহোৱা হৈ গ'ল এনেই ঘৰ অৰিজিনেল ঘৰ পাঠে যাত মঙল এতিয়া এইবছৰৰ কাৰণে বিদায় দিম মানে আমি ঘৰত যাম এতিয়া হৈ গ'ল বহুত গধূলি হৈ গ'ল জিলাপিও অলপ লৈ ল'লোঁ এতিয়া দেউলৰ পৰা এইয়া যাব ওলাইছোঁ বতৰটো ভাল কৰি থাকিলে ভাল লাগিব আৰু মানুহ ইতিমধ্যে বহুত হৈছে যথেষ্ট মানুহ হৈছে এবাৰ ঘৰ গৈ লওঁ ঘৰ গৈ লৈ কৈ আছোঁ সম্পূৰ্ণ 2 বছৰৰ পাছত হোৱা বাবে এইবাৰ দেউলটো বহুত ডাঙৰকৈ অনুষ্ঠিত হৈছে বহুতবিলাক বস্তুৰ মাজত আমাৰ প্ৰয়োজনীয় বুলি ভাবা বস্তু দুপদমান আমি ল'লোঁ ইয়াৰে মাজতে সৰু বাহঁতেও অকণমান বস্তু লৈছে বাকী ভাল লাগিল বহুত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব ধন্যবাদ